ভগৱানতে কৈছে যে কলি যুগত হৰি নামেহে আপোনাৰ মুক্তি দিব। কেনেকৈ মুক্তি দিব সেই কথাটো 100 ডিগ্ৰী সেলসিয়াছত যেতিয়া আপোনাৰ জ্বৰ হ'ব তেতিয়া আপুনি অনুধাৱন কৰিব। হে প্ৰভু সোনকালে ভাল কৰি দিয়া। পেটত যেতিয়া চিকুট মাৰি ধৰিব তেতিয়া আপুনি গাড়ীত কেৱল এটাই নাম ল'ব, হে প্ৰভু সোনকালে ভাল কৰি দিয়া, সোনকালে ভাল কৰি দিয়া। প্ৰেছাৰ যেতিয়া হাই মাৰিব তেতিয়া আপুনি এটাই নাম ল'ব, হে ভগৱান, হে প্ৰভু, হে গুৰু মোক ভাল কৰি দিয়া। কিন্তু সেই সময়ত গুৰুৱে নুশুনে। গুৰুৱে এতিয়া শুনিব। আপোনালোক আজি ইয়াত মোৰ ভাষণ শুনি ধন্য হোৱা নাই। প্ৰত্যেকজনে ভগৱান, আপোনালোকে ইজনে সিজনলৈ চাই যে এটা মিচিকিয়া হাঁহি মাৰিব পাৰিছে, সেয়াই জীৱনৰ সুখ। আমি হৈ থকা কথাবিলাকেই আমি ভাষণ আকাৰে যেতিয়া শুনো তেতিয়া আকৌ এটা নতুন জীৱন পোৱা যেন লাগে। মটিভেশ্যন। মূৰ্তিও নাচাইবা, প্ৰসাদো নাখাইবা, ভক্তি হৈব বেভীশ্বৰ। ভুৱানৰলোক হৰি ভজিউক, ধৰাই তুপ দেখ। এৰা আলো জাল জীৱা কতকাল, জৰা ভৈল পৰবেশ। মই জন্ম হৈ আহোঁতে কিন্তু এই চশমাযোৰ পিন্ধি অহা নাছিলো। আহিছিলো নেকি? নাই অহা। মই এটা সুন্দৰ চকু লৈ আহিছিলো। সেই বাপাই সমস্ত যেতিয়াই আন দেৱী দেও গাওঁ তেতিয়াই হিন্দুত্ববাদীসকলৰ প্ৰশ্ন আহে যে আপুনি বিষ্ণু ভৈলা কৃষ্ণ কৌপাখী, জানি দৈত্ৰ শিশুগণ হয়ো একমতি, হৰিত কদিও সবে একান্ত ভকতি। অ হেন শুনি নিৰন্তৰে দৈত্য শিশুগণ, প্ৰহ্লাদৰ উপদেশে ভেদিলা গমন। সেই বোৱাৰীজনীয়ে সেই আইতাৰ গৰাকীৰ কথা, সেই শাহুমাক গৰাকীৰ কথা এনেকৈ ভাবিব লাগিব যে এয়া মোৰ মায়ে কৈছে, এওঁ এতিয়া কেঁচুৱা হৈছে, তেওঁ কৈছে মই হাঁহি হাঁহি শুনিম, তেতিয়া মোৰ ভাল লাগিব। যদি ভাবে একেবাৰে মই বোৱাৰী হৈ আহিলো বুলিয়ে এইজনী বুঢ়ীৰ উৎপাত চা, এই যদি বুঢ়ী শব্দ মনত যদি ভৰাই লৈছে, আপোনাৰ সন্তানেও কিন্তু এদিন আপোনাক তেনেকৈ বুঢ়ী বুলি ক'বলৈ বাধ্য হ'ব। এইটো কথা মনত ৰাখিব। গতিকে সদায় নিজক প্ৰেক্টিকেল কৰি চাব। মোৰ দেউতাৰ এতিয়াও পেট বিষাইছে বুলি ক'লে মোৰ নিজৰ পেট বিষোৱা যেন অনুভৱ হয়। মই পৃথিৱীত মই জানো যে মোৰ ঘৰতে ভগৱান আছে, সেয়া হৈছে মোৰ মা আৰু দেউতা। আজি সমাজ ইমান বিভৎস হৈ গৈছে। মাইক্ৰ ফাইনেন্সৰ লোন লৈ মাটি বন্ধক দি ল'ৰা ছোৱালীক বাইক কিনি দিব লাগে। এইবিলাক সংস্কৃতিয়ে বৰ বেয়া কৰিছে। আজিকালি মানুহক এখন বাইক, এটা ফোন মানে আৱশ্যক হৈয়ে যায়। এনেকুৱা জীৱন গঢ়ক যে নিজেই ল'ম, নিজেই কৰিম আৰু আই বোপাইক সদায় হাঁহি মুখেৰে ৰখাম, তেতিয়াহে আপুনি প্ৰকৃত সন্তান। প্ৰহ্লাদে কি কৰিছিলে? প্ৰহ্লাদ কি কাৰণে ইমান ধৰ্মপৰায়ণ হ'ল? প্ৰহ্লাদ যেতিয়া মাতৃৰ গৰ্ভত আছিল তেতিয়া প্ৰহ্লাদৰ মাকে বিভিন্ন শাস্ত্ৰসমূহ শুনিছিল। সেইকাৰণে প্ৰহ্লাদে দৈত্য শাস্ত্ৰ এৰি দৈত্য শিশুসকলৰ গৃহত যেতিয়া প্ৰহ্লাদক মাকে পঠিয়াই দিছিল দৈত্যৰ ঘৰত শিক্ষা ল'বলৈ, তেতিয়া প্ৰহ্লাদে কি কৰিলে? দৈত্য শাস্ত্ৰ এৰিলে আৰু দৈত্য শিশুসকলকো তেওঁ ভক্তি মাৰ্গেৰে সুন্দৰভাৱে বুজাই বহাই প্ৰহ্লাদৰ ফালে লৈ আনিলে। যক্ষ স্ত্ৰী ক্ষুদ্ৰ কৃষ্ণ। জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ, জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ, জয় নজিৰা জিলা শাখা, জয় দুগ্ধ আঞ্চলিক শাখা, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা। কৃষ্ণ। অজানিতে ভুল হোৱা বা দুই এটা মই নকবলগীয়া কথা কৈছো যদিও আপোনালোকৰ মাজত আপোনালোকে ক্ষমা কৰিলে ভগৱন্তই ক্ষমা কৰিব বুলি আশা ৰাখিলো। আৰু এটা কথা কৈ যাওঁ শেষত, আপোনালোকে মোক বহুত বেছি বাপ বুলি নাভাবিব, আপোনালোকৰ লগৰে বুলি এজন ভাবিব। আমি চেষ্টাহে ৰাখিছোঁ। আমাৰ বিভিন্ন কৰ্মৰাজি আছে, আমাৰ ধৰ্মৰ লগতে জাতিৰ চিন্তাৰ কথা আছে। আমি বিভিন্ন সময়ত বিভিন্ন ৰূপ ধাৰণ কৰিব লগা হয় জাতিৰ সক্ৰিয়তা, জাতিৰ স্বাভিমান জীয়াই ৰাখিবৰ কাৰণে। সেইকাৰণে মই যিমান চেষ্টা পাৰিছোঁ এনেকৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে কোনোদিন নাভাবিব যে মই কোৱা কথাবোৰেই সত্য, কিন্তু আপোনালোকে কিতাপ পঢ়িব, কিতাপৰ মাজেৰে সকলো পাব। আৰু শেষত মই আপোনালোকলৈ এখন কিতাপৰ নাম কৈ থৈ যাওঁ,
কাৰণ ধৰ্মীয় কিতাপ সকলোৰে ঘৰতে আছেই এখন কিতাপ পঢ়িবলৈ লবচোন চাব জীৱনটোত দুখবিলাক নাইকিয়া হৈ যাব যি পাইছে তাতে সন্তোষ হ'ব সেই কিতাপখনৰ নাম হৈছে সত্যনাথ বৰাদেৱে লিখা সাহিত্যিক সত্যনাথ বৰাদেৱে লিখা সাৰথি নামৰ এখন কিতাপ এই কিতাপখন পঢ়িব ল'ৰা ছোৱালীকো পঢ়াব প্ৰত্যেকটো অধ্যায়ত প্ৰত্যেকটো শব্দত আপোনালোকৰ জীৱন বিচাৰি পাব নাথাকিলেও আপুনি সেইখন কিতাপ পঢ়াৰ পিছত হাঁহি থাকিব থাকিলেও আপুনি সেইখন কিতাপ পঢ়াৰ পিছত হাঁহি থাকিব আৰু গুৱাহাটীলৈ গ'লে কিবা যদি অসুবিধাত পৰে বৈকুণ্ঠ প্ৰিন্স পাঠক আপোনালোকৰ লগত সদায় আছে আমাৰ সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগতে মই এটা অৰাজনৈতিক সংগঠনৰ সাধাৰণ সম্পাদক অসম জাতীয় উন্নয়ন পৰিষদৰ সদস্যসকল ৰণুৱা বীৰসকল আপোনালোকৰ লগত সদায় আছে আপোনালোকক যেনেকৈ পাৰো কোনোবাই যদি কেতিয়াবা অসুবিধাত পৰে বিভিন্ন ঠাইত আমালৈ ফোন কল যোগে জনাব বিভিন্ন প্ৰক্ৰিয়াৰে আপোনালোকক আমি সহায় সহযোগিতা কৰি আগন্তুক দিনত এখন সুস্থ সমাজ গঠন কৰিবৰ কাৰণে চেষ্টা কৰি আছো আৰু আপোনালোকে আশীৰ্বাদ কৰিব আমাক যাতে এনেকৈ গুৰুজনাই ভাল কৰি ৰাখে আকৌ কেতিয়াবা কামৰ মাজতে আপোনালোকৰ মাজলৈ আহিম আপোনালোকৰ ঘৰলৈ আহিম বিহু খাবলৈ অকল ধৰ্মীয় ভাষণ দিবলৈ বুলিয়ে নহয় আকৌ লগ পাম সকলোৰে জয় জয় ময়ময় হওক গুৰুজনাই ভালে ৰাখক তাৰে কামনা কৰিছো কোটি কোটি ঘূৰাই